পাছদিনা সীমাই বায়েক এজনীৰ ঘৰত ফুৰিব যায়। বায়েকৰ ঘৰৰ ওচৰৰ ল'ৰা এজনে সীমাক দেখি পচন্দ কৰে। পাছদিনা সীমা বাকজনীৰ ঘৰলৈ যায় সীমাৰ লগত চিনাকি হ'বলৈ। বাকজনীয়েও চিনাকি কৰাই দিয়ে পেহীয়েকৰ জীয়েক বুলি। সীমাৰ লগত কথা পাতে। সি সীমাক ভাল পাওঁ কম বুলি ভাবি আছিল, কিন্তু ক'বলৈ সুবিধা নাপালে। পাছদিনা ওচৰত ফাংচন আছিল। সীমাক যাব কৈ গৈছিল চাবলৈ। বাকজনীয়েও কয়, মই যাব নোৱাৰিলেও কাৰোবাৰ লগত পঠাম বাৰু। পাছদিনা সীমাহঁত ফাংচন চাব যায়। সীমাক লগ পাই সি মাতে। সীমাও কথা পাতে, যিহেতু কালি সীমাই চিনাকি হৈছিল। সীমাক সি তাৰ মনৰ কথা ক'লে। তাইক যে অহা দিনাৰ সি দেখি তাইৰ প্ৰেমত পৰিছিল। কালিও তাইৰ লগত কথা পাতিম বুলিয়ে যে বায়েকজনীৰ ঘৰলৈ গৈছিল সেই কথাও ক'লে। সীমাই কি ক'ম নক'ম ভাবি পোৱা নাছিল। অলপ ভয়ো খাইছিল, কাৰণ তাইৰ বয়সো বেছি হোৱা নাছিল। তাই ভাবিব লাগিব বুলি কৈ আঁতৰি আহে। আহি লগৰবোৰৰ ওচৰত বহেহি। অলপ সময় পাছত ফাংচন হ'ব আৰম্ভ হয়। ষ্টেজত ল'ৰাটো উঠে। সীমাই দেখি আচৰিত হ'ল। তাই ভয়ত বুকুখন কঁপিব ধৰিল। কিয় বা উঠিছে মোৰ কথা ক'বনি বুলি ভাবি। মূৰটো তলমূৰ কৰি আছিল। অলপ পাছতে গান গোৱা শুনা পালে। মূৰ দাঙি চাই যে কোনে গালেহি বুলি। দেখে যে সি গান গাই আছে। তাই ভবা নাছিল যে সি গান গাব জানে। তাৰ বিষয়ে ভালদৰে একো জনাও নাছিল, বেছি সময় লগ পোৱা নাছিল বাবে। তাৰ সুৰটো ধুনীয়া, বহুত ধুনীয়াকৈ গান গাইছিল। সীমাই শুনি ভাল পাইছিল। অলপ পাছতে সীমাৰ বাবে এটা গান গালে সীমাৰ নামেৰে। সীমাই আচৰিত হ'ল, আৰু সীমাৰ লগত যোৱাবোৰেও গম পালে যে সি সীমাৰ প্ৰেমত পৰিছে, তাইৰ বাবে গান গাইছে। অলপ সময় পাছত ফাংচন শেষ হ'ল। সীমাহঁতে ঘৰলৈ আহিব ল'লে। আহিব ওলাওঁতে ল'ৰাটোৱে সীমাক এপাহ ফুল দিলে। ফুল দি আকৌ ভাল পাওঁ বুলি ক'লে। লগৰবোৰৰ আগত সীমাই লওঁ নলওঁ কৈ আছিল। লগৰবোৰেও ল'ব ক'লে। সীমাই ল'লে, লৈ ঘৰলৈ আহে। আহি শুই তাৰ কথাই ভাবি আছিল। তাইৰো তাৰ প্ৰতি কিবা এটা ভালপোৱা জাগিছিল। চকু মেলিলেও তাক দেখা যেন লাগে, মুদিলেও তাকে দেখে। তাই ভাবি আছিল, আগত কোনো দিন এনে হোৱা নাছিল। তাইৰ চকুত টোপনিও নাছিল। শুবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু টোপনি অহা নাছিল। বিচনাত খচমচাই আছিল। এবাৰ কাটি হৈ শুৱে, এবাৰ ওপৰলৈ মুখ কৰি শুৱে, কিন্তু টোপনি নাহে। কেৱল তাৰ কথা মনলৈ আহি আছে। তাই ভাবে, ময়ো তাক ভাল পাই পেলালোনি বুলি। সীমাই বিচনাত খচমচাই থকা বাকজনী সাৰ পাই যায়। সাৰ পাই দেখে যে সীমাই সাৰে আছে। সীমাক সোধে, সীমা টোপনি অহা নাই নি? সীমাই নাই বুলি কয়। কিয় অহা নাই? ৰাতিপুৱাব হ'ল। পাছদিনা ৰাতিপুৱা সীমা ঘৰলৈ যাব লয়। সেই কথা সি গম পালে। গম পাই এখন চিঠি লিখিলে সীমালে। চিঠিখন দিবলৈ সুবিধা বিচাৰি আছিল। সি বুদ্ধি ভাবি বায়েকৰ ঘৰত যায়। গৈ সীমাক বিচাৰি চিঠিখন দিয়ে। সীমাই লওঁ নলওঁ কৰি আছিল ভয়ত, তথাপিও ল'ব বাধ্য হ'ল, কাৰণ কোনোবাই আহি দেখিব বুলি। সীমাক হাতত চিঠিখন দি ক'লে, এইখন পঢ়ি মোক জনাবা। তোমাৰ আনচাৰটোৰ বাবে বাট চাই থাকিম। সীমাই একো নকৈ চিঠিখন লৈ ভিতৰলৈ সোমাই যায়। ভিতৰত গৈ সীমাই মনে মনে চিঠিখন পঢ়িব ল'লে। চিঠিখন পঢ়িলে। চিঠিখন পঢ়ি সীমাৰ মনটো কেনে লাগিছিল সীমাই সেই কথা কাকো বুজাব নোৱাৰে। তাৰ প্ৰতি তাই আগদিনাই ভালপোৱা জাগিছিল, সেই কথা তাই জানিছিল, আৰু আজি চিঠিখন খুলি কথাবোৰ পঢ়ি আৰু বেছি ভালপোৱা জাগিব ল'লে। তাই এনে লাগিছিল, তাই এতিয়াই দৌৰি গৈ তাইও যে ভাল পাওঁ বুলি কৈ দিব। চিঠিখন পঢ়ি বাহিৰলৈ ওলাই যায়, কিজানি তাক দেখা পাওঁ। ওলাই গৈ সঁচাই তাক দেখা পায়। তাই আচৰিত হয়। সিও যে তাইৰ আনচাৰটো পাম বুলিয়ে উঠনিৰ পৰা ৰৈ আছিল, সেই কথাও ক'লে। তাইও ভাল পাওঁ বুলি কৈ লাজত ভিতৰলৈ দৌৰি যায়। অলপ সময় পাছতে সীমা ঘৰলৈ যায়। সীমাক থ'বলৈ বুলি বাকজনীও যায়। সীমাক যোৱা ল'ৰাটোৱে আঁতৰৰ পৰা চাই থাকে। তাই যোৱা দেখি তাৰ মনটো বেয়া লাগে,
আৰু ভয়ো খাই আছিল। কিজানি ঘৰলৈ গৈ মোক পাহৰি থাকে, মনটো যদি সলনি হৈ যায়। সি অকলশৰে ৰাস্তাত তাকে ভাবি বহি আছে। তাই দেখিবলৈ বহুত ধুনীয়া, মৰম লগা। তাইক সকলো ল'ৰাই পচন্দ কৰিব। মোতকৈও যদি ভাল ল'ৰা পায়, মোক দেখোন পাহৰিয়ে থাকিব। তাইতো ফোন এটাও নাই। তাই যদি ফোন এটা থাকিল হয়, তাইৰ মাতটো শুনি থাকিব পাৰিলো হয়। তথাপিও মোৰ ফোন নম্বৰটো চিঠিখনত লিখি পঠাইছোঁ। তাই যদি মোক সঁচা অন্তৰে ভাল পায়, নিশ্চয় ফোন কৰিবগৈ। পাছদিনা সীমাই বিচনাত শুই শুই তাৰ কথাই ভাবি আছে। ল'ৰাটো দেখিবলৈ ধুনীয়া, মৰম লগা আৰু ইমান ধুনীয়া গান গায়। তাক মোৰ দেখি বহুত ভাল লাগিছে। আকৌ জানো আমি দেখা দেখি হ'ম, লগ পাম জানো? মোকনো কি দেখি ভাল পালে? মোৰনো কি আছে ভাল লগা গুণ? ইমান ধনী ঘৰৰ ল'ৰা, দেউতাকে চাকৰি কৰে, সিও কিবা কৰে বুলি শুনিছোঁ। আমাৰ দেখোন ঘৰৰ অৱস্থা ইমান বেয়া। তাতে দেউতা মদাহী, গম নাপায় বুলিহে, গম পালে চাগে মোক এৰিয়েই দিব। ইমান আশা কৰি লাভ নাই। মোৰ এই সকলো কথাবোৰ বাৰ আগতে ক'ব লাগিব, মনটো পাতল লাগিব আৰু উপায় এটাও দিব। আৰু মোক যে এটা ফোন নম্বৰ দিছিল তালৈ ফোন কৰিবলৈ, চিঠিখনত লিখি পঠাইছিল। বাৰ পৰাই এবাৰ ফোন কৰি চাব লাগিব কি কয়। পাছদিনা বাঘজনী ওচৰত যায়। বাঘ মানে বৰ্তাকৰ জীয়েকৰ লগতে সকলোবোৰ কথা খোলাকে ক'ব পাৰে। সকলো কথাই তাইৰ লগতেই পাতে। বাঘক ফুৰিব গৈ কি হ'ল সকলো কথা খুলি ক'লে। বায়েকেও তাইক বুজায়, তইতো বহুত সৰু হৈয়ে আছ। তহঁতৰ মা দেউতাই বহুত সৰুতেই বিয়া পাতিলে। বিয়া পতা বয়সেই হোৱা নাছিল। একো বুজিয়েই নাপায়। সকলোবোৰ কাম ইয়াতেই শিকি বুজি ল'লে। দেউতাও মদ খাই ইমান অশান্তি কৰে। তহঁতৰ মায়ে বহুত কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ কৰিছে, দেখিছেই নহয়। সেইবাবে সকলো চাই চিতি ল'বি। ল'ৰা জধে মধে ভাল নাপাবি। তাতে পেহীয়েৰে আছেই, তোতকৈ 4-5 বছৰমানহে ডাঙৰ হ'ব। মা দেউতালৈ আহোঁতে খোজ এখোজ দুখোজ কাঢ়িছিলহে, আৰু পেহীয়ে ল'ৰা ভাল পাইছ বুলি জানিলে মাৰিব, চাই চিতি ল'বি। ল'ৰাটো দেখিবলৈ ধুনীয়া হ'লেই নহ'ব, স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগিব। সকলো চাইহে ভাল পাবি। সীমাক বুজায়। সীমাই কয়, তাৰ ফোন নম্বৰ দি পঠাইছে। আপোনাৰ ফোনৰ পৰাই ফোন কৰি চাম আৰু আপোনাৰ লগত চিনাকি কৰাই দিম। আপুনিও কথা পাতি চাবচোন, কেনেকুৱা কথা পাতিলে গম পাব। তাইও হ'ব বুলি কয়। সীমাই বায়েকৰ ফোনৰ পৰা ফোন লগায় ল'ৰাটোলৈ। ল'ৰাটোৱেও অচিনাকি নম্বৰ যোৱাৰ লগে লগে ৰিচিভ কৰে। কিজানি সীমাই কাৰোবাৰ পৰা ফোন কৰিছে বুলি। সীমাই হেল্ল' বুলি কোৱাত সি বহুত ফূৰ্তি পাইছিল। সি সীমাৰ মাতটোত চিনি পাইছিল। সি কয়, সীমা ভালে আছানে? মই তোমাৰ ফোনৰ বাবে আশা কৰি আছোঁ। তুমি যোৱাৰ পৰা। সীমাই শুনি আচৰিত হ'ল। মোৰ মাতটো আপুনি কেনেকৈ চিনি পালে বুলি সোধে। সি কয়, তোমাক মই মনৰ পৰা ভাল পাইছোঁ। তেনেকৈয়ে দুয়োজনে কথা পাতি আছে। সি সোধে, এইটো কাৰ ফোন? কাৰ পৰা ফোন কৰিছা? তাই ক'লে, বা হয় বুলি। অঁ হয় নি? বাক ক'লা নি আমাৰ কথাবোৰ? বাই একো কোৱা নাই? আৰু মই কেতিয়াবা তোমাৰ লগত কথা পাতিব বিচাৰিলে বালৈ ফোন কৰিব পাৰিমনে বুলি সোধে। তাই কয়, বাক কথাবোৰ কৈছোঁ আৰু বাৰ লগত আপুনি চিনাকি হৈ লওক। বায়ে আপোনাৰ লগত কথা পাতিব বিচাৰিছে। তেনেকৈয়ে বায়েকৰ লগত চিনাকি হ'ল। দুয়োজনে কথা পাতিলে। বায়েকেও তাক বুজায় কিছুমান কথা। সিও কয়, সীমাক যে সি কিমান ভাল পায়। কথা পাতি হোৱাৰ পাছত সীমা ঘৰলৈ যায়। দুদিন পাছত ল'ৰাটোৱে বাঘজনীলৈ ফোন কৰে সীমাৰ খবৰ ল'বলৈ। বাঘজনীয়ে ফোন ৰিচিভ কৰি পাতে কথা। সিয়াক সোধে, সীমাৰ লগত কথা পাতিব বিচাৰিছানি বুলি। সি বিচাৰোঁ বুলি কয়। বায়েকজনীয়ে কয়, সিহঁতৰ ঘৰটো অলপ আঁতৰত, মই যাব লাগিব। তুমি অলপ ৰ'বা, মই সিহঁতৰ ঘৰ পাই ফোনটো লগাই দিম। সি ফূৰ্তিত থেংক ইউ বুলি কয়। বাঘজনী সীমাৰ ঘৰলৈ যায় সীমাৰ লগত কথা পতাই দিবলৈ। ঘৰ পাই সীমাক চিঞৰে। সীমাই ওলাই আহে। সীমাক ফোনটো লগাই দি গুচি যায়। সীমাই তাৰ লগত কথা পাতে। তাই নিজৰ ঘৰৰ কথা কয়। কেনে অৱস্থা,
তাতে যে দেউতাকেও বহুত মদ খায়। হিয়াৰ কথাবোৰ শুনি বহুত দুখ লাগিছিল। সি কয়, অলপ দিন এইদৰে থাকা, তোমাক নিজৰ কৰিলে বহুত সুখত ৰাখিম, কষ্ট পাব নিদিওঁ। তাই কৈছিল, পাছত মোৰ ঘৰৰ অৱস্থা দেখি শুনি মোক অৱহেলা কৰে যদি, মোক যদি এৰি যায়। মই এনে ল'ৰা নহয়, মোৰ ঘৰৰ অৱস্থাক লৈ মোৰ মতলব নাই। মই তোমাক ভাল পাওঁ, তোমাকহে নিম। এইবোৰ কথা আৰু এদিন নক'বা।